Guys, welcome back to my channel হিমাংশু বৈশ্য ব্লগ মানে গাইজ বহুতে ইউটিউবত মানে ভিডিঅ' এডিট কৰিব নাজানে সেইকাৰণে মই আজি মানে কেনেকৈ ভিডিঅ' এডিট কৰে দেখাই আছোঁ মানে তো বলক আমি মোবাইলটোৰ ভিতৰত সোমাই যাওঁ গাইজ মই এতিয়া আহিলোঁ মোবাইলৰ ভিতৰত তো মই মোৰ ভিডিঅ' এডিট কৰা এডিটাৰকেইটা দেখাই দিওঁ এইবিলাক মোৰ এডিটাৰ আছে কিন্তু মই এই কেঁচি চিনটো যি দেখিছে এইটো এপতে মই ভিডিঅ' এডিট কৰোঁ কাৰণ এইটো এপত অফলাইন এডিট হয় বলক এইটোৰ ভিতৰলৈ সোমাই যাওঁ তো গাইজ টিপি দিয়াৰ লগে লগে এনেকৈ স্ক্ৰীন দেখিবলৈ পাব তো গাইজ দেখাৰ পিছত ইয়াত দেখা ষ্টাৰ্ট এ নিউ প্ৰজেক্ট ইয়াত ক্লিক কৰিব কৰাৰ পাছত গাইজ এইবিলাক ভিডিঅ' দিবলৈ ক'ব তো ফাৰ্ষ্ট আপুনি যি ভিডিঅ' দিবৰ মন আছে দিব পাৰে প্ৰথমতে মই এটা ইন্ট্ৰ দি লওঁ এইটো দিলোঁ তাৰ পাছত ছেকেণ্ড এইটো থাৰ্ড এইটো ফৰ্থ এইটো তো গাইজ লাষ্ট ইন্ট্ৰ এটা দি লওঁ তাহত নেক্সট 5ত ক্লিক কৰিব কৰাৰ পাছত কিবা এটা আহিছে ৰ'ব গাইজ এইটো ক্লিক কৰাৰ পিছত ভিডিঅ' অফ এডিটিং মিক দেখাব তো ক্লিক কৰিব তো গাইজ এইটো মানে দুবাৰ হ'ব তো অলপ সময় লাগিব চাওক তো গাইজ চাওক তো গাইজ মই এইটো অলপ কাটো মানে তো গাইজ এইটো কাটাৰ পিছত এনেকৈ যাওক চবকেইটা চেক কৰক ভালকৈ যাই এই বস্তুটো যি আছে ইয়াতে ট্ৰেডিং ষ্টেচন বুলি দিয়া আছে ইয়াত ক্লিক কৰাৰ পিছত এইবিলাক আহিব যিকোনো এটাত ক্লিক কৰি দিব আপোনাৰ যদি ভাল লাগে যোনটো ভাল লাগে মানে মই যদি ক্লিক কৰোঁ এইটোত তো গাইজ এইটো হৈ গ'ল এতিয়া নেক্সটটো এনেকৈ দিম চাওক তো গাইজ এইটো নেক্সট এইটোতো এনেকৈ দিয়ক তো মই ইয়াত দিলে এইটো তো গাইজ এইটোতো লাষ্ট আৰু এনেকৈ দিম গাইজ এইটো নিদিওঁ দিয়ক গাইজ ৰ'বক এটা ভিডিঅ' দিব পাহৰি গ'লোঁ দিব লাগিব মানে দিলাও তেতিয়ালৈকে আপুনি স্কিপ নকৰাকৈ ৱেইট কৰি চাই থাকক তো গাইজ সেইটো ভিডিঅ' মই দি ল'লোঁ চাওক এইটো মানে এইটো দিব পাহৰিছিলোঁ লাষ্টত ইন্ট্ৰটো দি লৈছোঁ চাব আৰু এই চাওক তো গাইজ এয়া এইটোত এটা সেই দি দিওঁ গাইজ ইয়াত গ'লোঁ গৈ পিনে আৰু এটা ইয়াত এটা বেলেগ এই পেপাৰটো দি চাওঁ হৈ যাব গাইজ এনেকৈ গৈ থাকিল গাইজ ইয়াত মানে বেলেগো সেই আছে আপোনালোকক দেখাইছোঁ গাইজ এই ষ্টিকাৰত গ'লে গাইজ মানে যদি বেল আইকনত থাকে গাইজ থেংকছ ফৰ ৱাচিং ফ'ল' থেংক ইউ লাইক এইবিলাক দেখা পাব আপোনালোকে ছাবস্ক্ৰাইবৰ বেল আইকনৰ এইবিলাক চব দেখা পাব আপোনালোকে এইবিলাক দিব পাৰে মই যিহেতু নেদা মোৰ ইন্ট্ৰ আছে তো মই এইবিলাকে দিছোঁ চাওক এতিয়া মই মানে এইটো ভিডিঅ' একদম ইউটিউবত আপলোড কৰালৈকে দেখাম চাই থাকিব শেষলৈকে গাইজ চাওক এইটো পূৰা হৈ গ'ল এতিয়া প্ৰ' এক্সপাৰ্টত টিপাৰ পাছত কণ্টিনিউ এক্সট্ৰিং তাহত এয়া 720p আছে মই 480p কৰি দিম আৰু এইটো 30 আছে 25 কৰি দিম তো গাইজ এক্সপাৰ্টত ক্লিক কৰিব কৰাৰ পাছত গাইজ এইটো ভিডিঅ'টো এডিটিং হৈ থাকিব 2 মিনিট আছে আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক তো গাইজ মই এতিয়া আছোঁ মোবাইলৰ ভিতৰত এইটো মোৰ ভিডিঅ'টো এইটো এতিয়া ইউটিউবত আপলোড দিম তো দিয়াৰ আগতে চাওক প্ৰথমতে গ'লোঁ তাৰপৰা এয়া ইউটিউবৰ অপশ্যনটো দেখিছে ইয়াত ক্লিক কৰিব কৰাৰ পাছত এনেকৈ ইউটিউবটো অপেন হ'ব এডেড ডিটেইলছ বুলি দিব তলত এইবিলাক ভিডিঅ' দেখাব আমি থাম্বনেইলখন ইউটিউব ষ্টুডিঅ'ৰ পৰাই লগাম প্ৰথমতে ইয়াত কিছুমান সেই লিখি লৈ দেখাই আছোঁ
তো গাইছ মোৰ লিখা হৈ গ'ল তাৰে ওপৰত আপলোড বুলি টিপিছিলোঁ ইয়াত নটে মানে ইট ইজ মড ফৰ কিডছ এইটো অপশ্যন দিব কাৰণ আপোনালোকৰ এইটো অপশ্যন দিলে কমেণ্টেশ্যন অন হ'ব নহ'লে এনে অফ হৈ থাকিব তো ক্লিক কৰি আপলোড ভিডিঅ'ত ক্লিক কৰি দিব দিয়াৰ পাছত এয়া আমাৰ ইউটিউবটো অপেন হ'ল ইয়াত দেখিছে ভিডিঅ'টো যাই আছে লাহে লাহে দেখিছে যাই আছে তো ভিডিঅ'টো যাওক আপোনালোকে চাওক এইটো ভিডিঅ' আপলোড দিম চাব ধন্যবাদ